Hello guys, welcome back to my YouTube channel. নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কালি আমি বিহু বজাৰ কৰিবলৈ গৈছিলো। বিহু বজাৰ কি কিনো কৰিলো আপোনালোকক দেখাও বলক আৰু ভিডিওটো শেষলৈ চাই যাব। যদি ভিডিওটো ভাল পায় লাইক কৰিব আৰু কমেন্ট কৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। স্যাৰ, এইটো ফৰক ধুনু ভালকে দেখাই দিয়া। ভালকে দেখাই দিয়া। এইটো দেখিছে? এইটো দেখিছেনে? এইটো ছোৱালীজনীৰ কাৰণে লৈছো। এইটো কাৰ কাৰণে ধুনু? তোমাৰ কাৰণে নে? বিহুত পিন্ধিবা নে নাই? বিহুত পিন্ধিবা? আৰু কি আছে উলিয়াই দিয়া। আৰু কি আছে কেই বেগত? সেইটো থৈ দিয়া। ভালকে দেখাই দিয়া। এইটো সদায় পিন্ধিবলৈ আনি দিছো। হাফ পেন্ট আৰু স্পৰ্টিং এটা আছে। এইটো হাফ পেন্ট আৰু হেৰি ক স্পৰ্টিংটো কটা। স্পৰ্টিংটো দেখাই দিয়া। গোটেই কাপোৰখিনি উলিয়াই দিয়াচোন। এইটো এটা স্পৰ্টিং। এইটো গৰম দিনত সদায় পিন্ধিবলৈ আনিছো এইকেইটা। আৰু এইযোৰ ভালকে দেখাই দিয়া। ইয়াৰ লগত এইটো পেন আছে। এইযোৰ চিট হ'লনে? ফৰকটো দেখালা ভালকে। এইটো কোনে পিন্ধিব? বিহুত কোনে পিন্ধিব? তুমি পিন্ধিবা? তোমাৰ এতিয়া দুযোৰ তিনযোৰ হ'ল। তুমি কোনযোৰ পিন্ধিবা বিহুত? ফৰক পিন্ধিবা? ফৰক পিন্ধিবা? ভাল ছোৱালী। লগতে এই দুটা মই লৈ লৈছো আৰু এইটো এটা লৈছো বিহুত পিন্ধিবলৈ। নৱেন্দ্ৰ হয় ড্ৰেছটো। নৱেন্দ্ৰ। তাৰপাছত মই আৰু এযোৰ আগতে লৈ থৈ দিছিলো বিহুত পিন্ধিবলৈ। চিলাই কৰি গোটেইযোৰ ক্লিয়াৰ হৈ গ'ল আৰু মই ঘৰতে মই দহি বটিছো। এয়া চাওকচোন। এয়া চাওক কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাবচোন। নতুনকৈ শিকিছো আৰু নতুনকৈ মই এইখনতে প্ৰথমবাৰ দহি বটিছো। জনাবচোন আপোনালোকে কেনেকুৱা হৈছে। এয়া মোৰ ছোৱালীয়ে দেখাই আছে। এইটো চাওক। এইটো ভালকে দেখাম দিয়া। এয়া চাওক। হাই কৈ দিয়া। হাই কৈ দিয়া। হাই কৈ দিয়া। হাই কৈ দিয়া আকৌ। এতিয়া গোটেই কাপোৰখিনি আপোনালোকক দেখাই দিওঁ ভালকৈ। তেতিয়া ভালকে দেখাই দিয়ে। নহ'লে বলক তেন্তে চাই লওক গোটেই কাপোৰখিনি। এয়া চাওক কাপোৰযোৰ। এইখন মেখেলা একে ডিজাইন আছে। মাজত একো নাই। এয়া চাওক মাজত একো নাই। এইখন মেখেলাখন এইটো এনেকুৱা পিঠিৰ কাটটো মই চাৰিচুকীয়া দিছো। চিম্পুল আৰু অইন একো ডিজাইন নাই। আৰু এইখিনি দহিখিনি মই নিজে বটিছিলো। এইখিনি আপোনালোকে ক'বচোন কমেণ্টত কেনেকুৱা হৈছে। আৰু এয়া চাওক ছোৱালীৰ ফৰক। আৰু এইযোৰ আনিছো। এইযোৰ আনিছো। এই দুযোৰ গৰমত পিন্ধিবলৈ আনিছো। এতিয়া গৰমৰ দিন আহিছে যিহেতু। এইকেইটা দেখিছেনে? আৰু লগতে এইকেইটা এইটো ৰঙা লৈ লৈছো। এইটো এটা লৈছো পেটিকোট আৰু এটা লৈছো নীলা বিহু বুলি। সেইখিনিয়ে বজাৰ আৰু গোটেইখিনি দেখাই দিছো একেবাৰে। এয়া চাওক গোটেই কেইযোৰ একেলগে দেখাই দিছো।